নমস্কাৰ এভৰিৱান ফৰ্টনত এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে যিটো আপোনালোকে নিজৰ ড্যাশবোৰ্ডত দেখা পাইছে ইয়াত অলৰেডি লাকি বক্স লঞ্চ হৈছে এই লাকি বক্সত আপোনালোকে পাব পাৰে এইসমূহ যেটো চাৰ্ট দেখা পাইছে তাত এফআৰটিও থাকিব পাৰে বা এয়াৰড্ৰপ 3 বাবে পইণ্টছো লাভ কৰিব পাৰে ইয়াত আপোনাৰ প্ৰতিটো বক্স ওপেন কৰিবৰ কাৰণে আপোনালোকৰ ওয়ালেটত মিনিমাম 1 টন থাকিব লাগিব যদি ব্যক্তিজনে এফআৰটি লাভ কৰে তেতিয়া সেই এফআৰটি ডিপোজিট হ'বৰ কাৰণে বা ক্ৰেডিট হ'বৰ কাৰণে 24 ঘণ্টাৰ সময় হয়তো লাগিব পাৰে ইয়াত ডাইৰেক্টলি আপোনালোকে কেনে ধৰণে ওপেন কৰিব মই আপোনালোকক টন কিপাৰ মাধ্যমেৰে দেখুৱাইছো প্ৰথমতে আপোনাৰ ওয়ালেটটো ওপেন কৰি ল'ব ওপেন কৰাৰ লগে লগে তলত যেটো দেখা পাইছে লাকি বক্স এই লাকি বক্সৰ যেটো ৰাইট সাইডে ওপেন অপচন আছে ওপেন অপচনত ক্লিক কৰিব আৰু চাওক ইয়াত দেখুৱাইছে 1 টন ফৰ দা ওপেনিং ইয়াতে আপোনাৰ 1 টন প্ৰয়োজন হ'ব প্ৰতিটো মানে বাৰম্বাৰ ট্ৰানজেকশন কৰিব পাৰে কিন্তু প্ৰত্যেকবাৰতে 1 টন আপোনাক থাকিব লাগিব তো ইয়াতে মই এটা ডেমো দেখাইছো লাইভ ওপেন লাকি বক্স ইয়াতে মই ক্লিক কৰি দিছো ক্লিক কৰাৰ লগে লগে এনে ধৰণে ট্ৰানজেকশন কৰিবলৈ আহিব এনে ধৰণে ট্ৰানজেকশন কমপ্লিট কৰাৰ পিছত আপোনাৰ যদি পইণ্টস বা কোনো ধৰণৰ ৰিৱাৰ্ডছ নাহে তেতিয়া আপোনালোকে তলৰ যেটো ওয়ালেট অপচন আছে ওয়ালেটত গৈ এবাৰ ডিসকানেক্ট কৰি চাব নিশ্চয় আহিব আৰু যিসমূহ বেনিফিট পাব পইণ্টস পাব এই যেটো হিষ্টৰী অপচন আছে ইয়াত গৈ আপোনালোকে চাব পাৰে ওপেনিং হিষ্টৰী ইয়াত তলত যেটো ৰিৱাৰ্ড অপচন আছে ইয়াত এবাৰ গৈ আপোনালোকে এনে ধৰণে চাব পাৰে ইয়াত দেখা পাইছে অলৰেডি মই 2 লাখতকৈ অধিক পইণ্টস লাভ কৰিছো আপোনালোকে এনে ধৰণে এয়াৰড্ৰপ 3 বাবে পইণ্টস লাভ কৰিব পাৰে যদি কপাল ভাল যদি লাকে ফেভাৰ কৰে হয়তো এফআৰটি লাভ কৰিব পাৰে ডাইৰেক্টলি ট্ৰাই কৰিব পাৰে যদি আপুনি ইন্টাৰেস্টেড হয় ধন্যবাদ